ছাত্ৰসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ পাঠটিৰ অন্তৰ্গত মহাদেশসমূহৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মহাদেশ কেইখনৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথম জানি ল'ব লাগিব মহাদেশ কাক বোলে। পৃথিৱীৰ মাটিভাগৰ একোটা বৃহৎ খণ্ডক মহাদেশ বুলি কোৱা হয়। পৃথিৱীৰ মুঠ মহাদেশৰ সংখ্যা 7খন। সেই মহাদেশকেইখনৰ নাম জানোচোন আহা। এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। এতিয়া আমি প্ৰথমেই জানিবলৈ চেষ্টা কৰিম এছিয়া মহাদেশৰ বিষয়ে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হ'ল এছিয়া মহাদেশ। আমি অসমৰ মানুহখিনি তথা ভাৰতৰ মানুহখিনি এছিয়া মহাদেশৰ মানুহ। এই মহাদেশৰ দক্ষিণ অংশৰ মাজেদি পূবা পশ্চিমাকৈ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। ইউৰাল নামৰ পৰ্বতমালাই এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম ইউৰোপ মহাদেশৰ বিষয়ে। ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত আৰু ইউৰোপ মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা। মাত্ৰ যিটো ফালে ইউৰাল পৰ্বতমালা অৱস্থিত আৰু তথা ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে, সেইফালেহে স্থলৰ ভাগেৰে আগুৰা। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম আফ্ৰিকা মহাদেশৰ বিষয়ে। পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশখনেই হৈছে আফ্ৰিকা মহাদেশ। বিষুৱ ৰেখা প্ৰায় সোঁমাজেদি পাৰ হৈ গৈছে। সেয়েহে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত মহাদেশখন সমভাৱে বিস্তৃত হৈ আছে। আমি জানো যে বিষুৱীয় অঞ্চলৰ জলবায়ু অধিক উষ্ণ, সেয়েহে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ। পৃথিৱীৰ অতি উষ্ণ মৰুভূমি ছাহাৰা মৰুভূমি ইয়াতেই আছে। পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদীও ইয়াতেই আছে। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম উত্তৰ আমেৰিকা মহাদেশৰ বিষয়ে। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনেই হৈছে উত্তৰ আমেৰিকা মহাদেশ। আমি জানো যে দুই বৃহৎ ভূখণ্ডক যি ঠেক ভূখণ্ডৰে সংযোগ কৰা হয় বা সংলগ্ন কৰা হয়, সেই ঠেক ভূখণ্ডক যোজক বুলি কোৱা হয়। এতিয়া পানামা যোজকেৰে দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে উত্তৰ আমেৰিকা মহাদেশ। উত্তৰ আমেৰিকা মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকা মহাদেশৰ উল্লেখযোগ্য পৰ্বতমালা। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম দক্ষিণ আমেৰিকা মহাদেশৰ বিষয়ে। দক্ষিণ আমেৰিকা মহাদেশৰ অধিক অংশই দক্ষিণ গোলাৰ্ধত পৰিছে। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডিছ এই মহাদেশৰ পশ্চিম ফালেদি উত্তৰা দক্ষিণাকৈ বিস্তৃত হৈ আছে। পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম ওচেনিয়া মহাদেশৰ বিষয়ে। ওচেনিয়া মহাদেশ হ'ল পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। ই সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে আৰু অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হ'ল ওচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড। ওচেনিয়া মহাদেশৰ প্ৰধান ভূখণ্ড অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলিও কোৱা হয়, কাৰণ অষ্ট্ৰেলিয়া চাৰিওফালে পানীৰে আগুৰি থাকে। এতিয়া আমি অন্তিমখন মহাদেশ এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এই মহাদেশখন সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত। এই মহাদেশখন সদায় বৰফেৰে ঢাক খাই থাকে, সেয়েহে ইয়াত স্থায়ী বসতি নাই। আৰু স্থায়ী বসতি নাই কাৰণেই বহুতো লোকে এই মহাদেশখনক মহাদেশ বুলি ক'ব নোখোজে। বিভিন্ন দেশৰ পৰা এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশত বিভিন্ন গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ভাৰতৰ পৰাও দুটা গৱেষণা কেন্দ্ৰ ইয়াত আছে। সেই দুটাৰ নাম হৈছে মৈত্ৰী আৰু দক্ষিণ গংগোত্ৰী। ছাত্ৰসকল, তোমালোকে নিশ্চয় ভিডিঅ'টোৰ যোগেদি পৃথিৱীৰ মহাদেশসমূহৰ বিষয়ে কিছু কথা জানিব পাৰিলা। ধন্যবাদ।